আপোনালোকে ৰেফাৰেন্স বুকৰ নাম দিওঁতে এটা কথা মনত ৰাখিব যে লিখকজনৰ টাইটেল সদায় আগতে লিখে। ইয়াত আছে যেনেদৰে পাল, ডক্টৰ কৃপেশ চন্দ্ৰ পাল। প্ৰথমতে এনেকৈ পাল ডক্টৰ কৃপেশ চন্দ্ৰ, তাৰ পৰা আছে শৰ্মা জয়ন্ত কৃষ্ণ শৰ্মা। এনেদৰে মই লিখি লৈছোঁ শৰ্মা ডক্টৰ জয়ন্ত কৃষ্ণ। তাৰ পৰা কোন ইয়েৰত কিতাপখন পাব্লিছ হৈছিলে সেইটো লিখিছোঁ। কিতাপখন হৈছে ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰা। এনেদৰে আপোনালোকে ৰেফাৰেন্স বুক লিখিব। সদায় মনত ৰাখিব যে টাইটেলটো আগতে হয়।